हेलो एवरीवन की खबर आशा करूँ आपलोक सकलोरे भाले सके मोरो ভাল आज ब्लगটো रातिपुৱাই स्टार्ट करिलो আৰু কি কৰিলো আপোনালোকক সকলো দেখাই যাম ভিডিওটো আপোনালোকে হেকলৈকে চাই যাব যদি ভাল লাগে লাইক কৰিব আৰু যিসকল নতুনকৈ আহিছে সেইসকলে সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব তেনেহলে আহক ভিডিওটো আৰম্ভ কৰোঁ এয়া মৰণা মাৰি আছে পাপায়ে মুঠিবোৰ কাটি আছে ট্ৰেক্টৰে মৰণা মাৰি আছে ধান বেছি নাই এয়া দুটা মৰণা হ'ব চাগে একেটা মৰণাতে হ'ল যেন কিন্তু ধান বেলেগ বেলেগ কাৰণে বেলেগ বেলেগকৈ মৰা হৈছে গা পা ধুই আহিলোঁ গা পা ধুই পিনে এতিয়া মই জলপান খাওঁ বৰা চাউলৰ জলপান এতিয়া খাই দিছোঁ এয়া কাবেলি বুট তিয়াই থৈছোঁ আৰু নাৰিকল আছে এইকেইডোখৰ এনেই থৈছোঁহে আৰু নাৰিকলবোৰ মিক্সাৰ কৰি পিনে আজি খাব লাগিব এয়া মায়ে মাংস বনাই আছে জুইত নাক এইটো নি কাণ কোনকেইখন কাণ 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 এয়াহে কাণ কোনকেইখন ছিলে সেইটো নাক হৈছে কাণ সেইকেইখন ন ভাত খালা নে মাম খালা নাই খোৱা মায়ে মাৰিলে নি তোমাক হা মায়ে মাৰিলে নি আজি দিনত আৰু ভিডিঅ' কৰা নহ'লে এতিয়া গধূলিয়ে হ'ল গধূলি এতিয়া মেগী আৰু মেকৰণি মিক্স কৰি বনালোঁ আৰু এনেকৈ বনালে মই খাই ভাল পাওঁ অকল মেকৰণিটো বনালে এক্সট্ৰাকৈ আৰু মছলা লাগে মেগীটো মিক্স কৰি দিওঁ মেগী মছলাটো দি দিওঁ এয়া বনাই মেলি হ'ল আমি এতিয়া চাহৰ লগত খাই লওঁ গধূলি চাহ তাহ খাই আজৰি হ'লোঁ তাৰপাছত এতিয়া ৰাতি ভাত খাব লাগিব আৰু এয়া আছিলে মোৱা মাছ মিছা মাছ এইবোৰ মিক্স হৈ আছে আৰু এনেকুৱা সৰু মাছবোৰ খাই মই খুব ভাল পাওঁ মাছৰ কাৰণে এয়া মই নিমখ হালধি অকণমান মিঠাতেলো দিছিলোঁ আৰু এইখিনি মই মিক্স কৰি সানি ল'ম এইখিনি পিঁয়াজ কুটি থৈছোঁ আৰু এটা জলকীয়া গুটি লৈছোঁ জলকীয়া বেছিকৈ নিদিওঁ বেছি জ্বলা খাব নোৱাৰোঁ সেইকাৰণে এইখিনি মিক্স কৰি লওঁ তাৰপাছত ভাজিব লাগিব আৰু এইখিনি পিঁয়াজ পাত অকণমান কুটি লৈছোঁ কেৰাহীখন পাতি ল'লোঁ আৰু কেৰাহী গৰম হ'লত মই অকণমান তেল দিলোঁ তেলো এয়া গৰম হ'ল পূৰা ধোঁৱা ওলাই গৈছে আৰু এইখিনি সানি লোৱা মাছখিনি নিমখ হালধি দি সানি থোৱা এয়া গৰম কেৰাহীত দি দিছোঁ এইখিনি এতিয়া অকণমান খৰখৰীয়া হোৱালৈকে কম জুইত ভাজি থাকিব লাগিব মই জুইটো একেবাৰে কমাই লৈছোঁ আৰু এইখিনি ভাজি আছোঁ পিঁয়াজখিনি দেৰিকৈ দিছোঁ নহ'লে পিঁয়াজখিনি প্ৰথমতে দিলে দেই যায় আৰু পাছত দি দিছোঁ এয়া হ'লেই আৰু অলপ ফৰফৰীয়া নিচিনা হ'বলৈ দিছোঁ এটা এটা হৈ থকা নিচিনা হৈ থাকিলে খাই ভাল লাগে দেখিও ভাল লাগে এয়া হ'লেই আৰু পিঁয়াজ পাতখিনিও দি দিছোঁ কাটি থোৱা আছিলে যে এয়া দি দিছোঁ
ধনিয়া দিম বুলি ভাবিছিলোঁ, ধনিয়া নাই, সেইকাৰণে পিঁয়াজ পাতকে দিলোঁ। এয়া ৰেডি হৈ গ'ল ভাতৰ লগত খাবলৈ। সৰু মাছৰ ভজা এয়া হৈ গ'ল। এয়া মই অকণমান দেখাই দিছোঁ। ইয়াত আছে সৰু সৰু মিছা মাছ, আৰু এই সৰু সৰু মিছা মাছটো খাবলৈ খুবেই টেষ্টি হয়। মই ডাঙৰ মিছা মাছ খাই ভাল নাপাওঁ ইমান, সৰু মিছা মাছটো ভাল পাওঁ। আৰু এয়া ভাত বাঢ়িলোঁ আৰু বিশেষ ভিডিঅ'টোত আৰু নেদেখাওঁ এতিয়ালৈ। তেনেহ'লে ভিডিঅ'টো আজি ইমানেই। যদি ভাল লাগিলে চাই তেনেহ'লে লাইক কৰি দিব। যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব।